হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এটা ধুনীয়া জেগাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি যাম, মোৰ লগত ভাইটি যাব। আজি আমি যাম লখিমপুৰৰ নাৰায়ণপুৰত আপোনালোকে জানেই সকলোৱে, নাৰায়ণপুৰত বৰ্তমান অসম সাহিত্য সভা হৈ আছে। তো অসম সাহিত্য সভাত যাম আৰু আপোনালোকক ধুনীয়া ধুনীয়া তাৰ মুহূৰ্তবিলাক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। তো আগতে সাহিত্য সভা গৈ পোৱা নাই, তো এইবাৰ আমাৰ মাজুলীৰ ওচৰতে লখিমপুৰ আছে আৰু আমাৰ পৰা নিচেই ওচৰত নাৰায়ণপুৰ। তো নাৰায়ণপুৰত সাহিত্য সভা হৈছে, এটা মজা জোচত যাব ওলাইছোঁ। চাই থাকক ভিডিঅ'টো। ঘাট পাওঁ অৱস্থা হৈছে বদতি ঘাট। আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া এটা ভিউ, একদম মজা। এইখন হৈছে সোৱণশিৰি নদী। ৱাও, আমি ঘাট পাইছোহি। আমি ইতিমধ্যে পাইছোঁহি আপোনাৰ বদতি ঘাট, লখিমপুৰলৈ যোৱা ঘাটটো। দেখিবলৈ পাইছোঁ মানুহ পুৰা। ভিউটো কিন্তু মজা লাগিছে দেই। হেৰি তুমি ক'ত যাবা আজি? ক'ত যাবা কোৱা আকৌ। মই আপোনাৰ লগত ক'ত? অসম সাহিত্য সভা। অসম সাহিত্য সভা ছোৱালী তোৱালী চাম ন? সাহিত্য সভা ইতিমধ্যে আমি পাইছোঁহি সাহিত্য সভাৰ। এয়া আমি পাইছোঁহি। গেটখন চাওক না, কি মজা বনাইছে।
ইতিমধ্যে আমি লগ পাইছোঁ আমাৰ চিনাকি মানুহ বৰা দাউৰা এয়া ভিডিঅ' কৰি আছোঁ অঁ আহিলে কেনেকুৱা অনুভৱ মজা নে অঁ কোন আছে লগত কংকুহঁত অহা নাই আমি উপস্থিত হৈছোঁ অসম সাহিত্য সভা ষষ্ঠ সপ্তমটিত পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন আৰু মোৰ লগত আহিছে মোৰ দাদা কেইটামান মোৰ লগত দাদা আহিছে মই মোৰ বক্তৃতা শেষ কৰিব বিচাৰিছোঁ আমি সাহিত্যৰ সমালোচনা কিদৰে কৰিম এয়া মোৰ লগত অহা ডাঙৰ দা আৰু দাদাসকল আজি আপোনালোকক ভিতৰলৈ দেখাবলৈ চেষ্টা কৰিম শংকৰদেৱ কলাক্ষেত্ৰ আৰু আমি শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিম বলক চাওঁ বলক ভিতৰলৈ যাওঁ আৰু চাওঁ ইয়াত বিভিন্ন দোকানো দিছে আমি চাই আছোঁ ধুনীয়া লাগিছে এখন ফুলৰ দোকান সাহিত্য যিকোনো সাহিত্য অন্তৰাত্মাৰ অভিব্যক্তি
তোমাৰ অনুভৱ কেনেকুৱা সাহিত্য সভা প্ৰথমবাৰৰ কাৰণে সাহিত্য সভালৈ আহিছোঁ। আগতে এনেকুৱা সাহিত্য সভা অধিৱেশন অহা নাই। এইবাৰ প্ৰথম আহিছোঁ, ভাল লাগিছে। ময়ো প্ৰথম আহিছোঁ এইবাৰ প্ৰথম আহিছোঁ, ভাল লাগিছে। তাতে আমাৰ মাজুলীৰ পৰা নিচে ওচৰতে আৰু নাৰায়ণপুৰ এঘণ্টা বাট। তোৰ কেনেকুৱা লাগিছে সাহিত্য সভালৈ? ভালে লাগিছে। মই প্ৰথমবাৰ আহিছোঁ। ভাল লাগিছে ন? প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ এখন সভা ন, ডাঙৰ এটা অনুষ্ঠান সাহিত্য সভা প্ৰথমবাৰ দেখিছোঁ, ভালেই লাগিছে। ব্লগ বনাইছোঁ কিন্তু কথা চথা ক'ব নাজানো দেই। ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ, কথা চথা ক'ব নাজানো। এনেই দেখাইছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অসম সাহিত্য সভাৰ ধুনীয়া ধুনীয়া দৃশ্য আৰু মুহূৰ্তবিলাক। মানে আমি কথা চথা ক'ব নাজানো বাৰু। তুমিয়ে কৈ দিয়া খাবা, সেইটো আইচক্ৰীম খাই আছোঁ একদম। ক কথা ক। আমি এটা গৈ আছোঁ গৈ আছোঁ, ক'ত গৈ আছোঁ? অসম সাহিত্য সভাৰ মেইন ষ্টেজলৈ। এতিয়া একদম পূৰা স্ক্ৰীণত দেখাই আছোঁ জানা, পূৰা মেইন স্ক্ৰীণতো দেখাই আছোঁ। ছাত্ৰ ছাত্ৰীসকলে ধুনীয়া এটা গীত পৰিৱেশন কৰিছে, স্ক্ৰীণত দেখিবলৈ পাইছে। একদম পূৰা ষ্টেজত হৈ আছে। ইয়াত ভাওনা হৈ গ'ল ৰাতিপুৱা। ইয়াতে হ'ব। অসম সাহিত্য সভা আমি মেইন ষ্টেজত পাইছোঁহি আৰু ভাল লাগিলে। লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিবা আৰু আন্তরিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমবেত সংগীতটিৰ ৰচনা আছিল শ্ৰী ভোগদান দত্তৰ আৰু সুৰ সংযোজন কৰিছিল নিৰঞ্জন বৰুৱাই। আমি দুয়োগৰাকী শিল্পীলৈ লগতে গীতত অংশগ্ৰহণ কৰা শিশু শিল্পীসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শিশু শিল্পীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে একদম পূৰা এইটো ৰংঘৰ টাইপ বস্তু ন, কিন্তু শিৱসাগৰত যে আছে পূৰা কাৰেংঘৰ ৰংঘৰ তেনেকুৱা টাইপ বস্তু। দেখিছোঁ এখন গেট হয়। অসম সাহিত্য সভাৰ অসম ভাৰত তথা আদৰণীয় সমিতিৰ মুখ্য কাৰ্যালয়, হয়তো আদৰণীয় সমিতিৰ মুখ্য কাৰ্যালয় হয় এইটো। এয়া আপোনাৰ ভোজানালয়, এইটো খোৱা বোৱা ব্যৱস্থা কৰিছে চাগে ইয়াত অতিথিসকলক। ইয়াত কুপন লাগিব ন, অতিথিসকলক খোৱা বোৱা ব্যৱস্থা কৰা হৈছে চাগে। আমিও সোমাই যাওঁ অকণমান। অসম সাহিত্য সভাৰ এয়া পতাকা উত্তোলন কৰা জেগা। মজা লাগিছে ন? ৱাও।
ইতিমধ্যে আমি সাহিত্য সভাৰ চালোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে এতিয়া আমি যামগৈ আৰু কি দেখা পাইছে সেইটো নাজানো, দেখাইছোঁ আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাছ বাই বাই। ব্লগত কথা কোৱাৰ ইমান অভিজ্ঞতা নাই, তথাপিও যিখন পাৰোঁ যিখন আছে আৰু কথা ক'বলৈ চালোঁ, ইমান কথা ক'ব নাজানো। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। দেখিবলৈ পাইছে একদম চব ফটো মাৰি ব্যস্ত, একদম ফটো মাৰি আছে ভালে।